হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ৰং টিভিত নতুনকৈ সম্প্ৰচাৰিত হোৱা এখন ধাৰাবাহিক অপৰাজিতা আৰু এই অপৰাজিতা ধাৰাবাহিকখনত শ্যামৰ চৰিত্ৰটিত সুন্দৰভাৱে অভিনয় কৰি থকা অভিনেতাজনো প্ৰকৃততে কোন হয়, তেওঁৰ নিজৰ ঘৰ ক'ত হয়, তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, এই গোটেইখিনি তথ্য জনাবলৈ চেষ্টা কৰিম। সেইবাবে ভিডিঅ'টি অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আগলৈও বায়োগ্ৰাফি ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে অপৰাজিতা ধাৰাবাহিকখনত শ্যামৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেতাজনৰ ৰিয়েল নামটো হৈছে অৰ্ণৱ আয়ান। তেখেতৰ ঘৰ হৈছে টিহুত আৰু তেখেতৰ ঘৰত মাক, দাদায়েক আৰু তেখেতৰ বায়েক তিনিগৰাকী আছে। তেওঁ যেতিয়া সৰু আছিল তেতিয়াই তেখেতৰ দেউতাকৰ মৃত্যু হৈছিল। অৰ্ণৱ আয়ানৰ নিক নেমটো হৈছে বাবু। তেখেতৰ বাৰ্থডে হৈছে 15 মে'ত। তেওঁৰ দেউতাকৰ নামটো হৈছে স্বৰ্গীয় নছৰুত আলী আৰু মাকৰ নামটো হৈছে সুফিয়া বেগম। এতিয়া যদি তেখেতৰ শিক্ষাগত জীৱনৰ বিষয়ে কওঁ তেনেহ'লে অৰ্ণৱ আয়ানে স্কুলীয়া শিক্ষা টিহুৰ পৰাই আৰম্ভ কৰিছিল। তাৰ পাছত তেওঁ কলেজ বজালী কলেজৰ পৰা কমপ্লিট কৰিছে আৰু তেওঁ MA কমপ্লিট কৰিছে প্ৰাগজ্যোতিষ কলেজৰ পৰা। এতিয়া যদি তেখেতৰ অভিনয় জগতৰ বিষয়ে ক'বলৈ যাওঁ তেনেহ'লে তেওঁ 2012 চনত জোনবিৰি নামৰ এখন VCDৰ জৰিয়তে প্ৰথম কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ সুযোগ পাইছিল। এতিয়ালৈকে তেওঁ বহুতো অসমীয়া ধাৰাবাহিক তাৰ উপৰিও বহুতো মিউজিক ভিডিঅ'ত কাম কৰি অসমবাসী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ অভিনয় কৰা কেইখনমান জনপ্ৰিয় ধাৰাবাহিকৰ নাম হৈছে কোন মোৰ আপোন, অস্তিত্ব, মনৰ নিজানত জোনাক, কাজল প্ৰিয়া ইত্যাদি। আৰু বৰ্তমান তেওঁ ৰং টিভিত সম্প্ৰচাৰিত হোৱা অপৰাজিতা নামৰ ধাৰাবাহিকখনত শ্যামৰ চৰিত্ৰটিত অভিনয় কৰি আছে। আপোনালোকৰ বাৰু কোনে কোনে অৰ্ণৱ আয়ানৰ এই সকলোবিলাক ধাৰাবাহিক চাইছে বাৰু আৰু কোনখন ধাৰাবাহিক আটাইতকৈ বেছি ভাল পাইছিলে মোক তলত কমেণ্ট কৰি জনাবচোন। আৰু লগতে অৰ্ণৱ আয়ানৰ অভিনয় চাই আপোনালোকে কেনে পাইছে সেয়াও জনাবলৈ নাপাহৰিব। আৰু মোৰ যদি কথা ক'বলৈ যাওঁ তেনেহ'লে মোৰ তেওঁৰ অভিনয় আগৰ পৰাই চাই খুব ভাল লাগে আৰু এই ধাৰাবাহিকখনতো তেওঁ যথেষ্ট সুন্দৰ অভিনয় কৰিছে। গতিকে আশা কৰিছোঁ আপোনালোকে শ্যাম অৰ্থাৎ অৰ্ণৱ আয়ানৰ বিষয়ে এই কথাখিনি জানিব পাৰি ভাল পালে। যদিহে ভিডিঅ'টি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ উপৰিও অভিনেতা অভিনেত্ৰীসকলৰ বায়োগ্ৰাফি, তেওঁলোকৰ জীৱনীৰ বিষয়ে যদি জানি থাকিব বিচাৰে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি ক্লিক কৰি থ'ব। থেংক ইউ।